दिनै श्री श्री कृष्ण जन्माष्टमी थामहिनबा भगवान श्री कृष्णनि जोनोम सान। आरो हादरनि गुबुन गुबुन जायगायाव हिन्दु धोरोमनि सुबुंफ्रा भगवान श्री कृष्णनि जोनोम सानखौ फालिनाय बादिनो दिनै बाक्सा जिल्लानि दुमनियाव श्री श्री राधा गोविंद मन्दिर सामलाय आफादाबो भगवान श्री कृष्णनि जोनोम सानखौ गाजा गोमजायै फालिनायखौ नुनो मोन्दों। नंगौ दुमनि राधा गोविंद मन्दिराव कृष्ण जन्माष्टमी सानखौ गाजा गोमजायै फालिदों। लोगोसे दुमनि राधा गोविंद मन्दिराव भगवान श्री कृष्णनि जोनोम सान फालिनाय हाबाफारि बायदि बिथांमोना भजन कीर्तन खालामनायजों लोगोसे दिनै दुमनि ओनसोलाव धोरोम हानजा सुरनाय हाबाफारि लानायखौबो नुनो मोनो। आरो बे हाबाफारियाव दुमनि ओनसोलनि गासै हिन्दु धोरोमारि सुबुंफोरखौ गाजा गोमजायै बाहागो लानायखौ नुनो मोनो। 27 আমি 3 দিনীয়া কাৰ্যসূচী ৰাখছো। আমি যোৱাকালি অধিবাস কৰিছোঁ, যেনিবা আমি ভগৱানৰ নিমন্ত্ৰণ কৰা হয় সেইটো বস্তু কালি কৰা হ'ল। আজি আমি জন্মাষ্টমী হয়, আজি 26 তাৰিখ। আমি ৰাতিপুৱা নগৰ সংকীৰ্তন দলে বলে আমি যিমান হিন্দু জাতি ভাই আছে আৰু আমাৰ জাগৰণ পাৰ্টি হওক বা দুৰ্গা বাহিনী লগ লাগি আজি আমি ধৰ্ম সভা কৰি পেলাই আহি এতিয়া আমি আৰু আকৌ মন্দিৰত থিয়া হৈছোঁ আৰু মন্দিৰত আমাৰ বৈঠক কীৰ্তন মানে আৰম্ভ হৈছে। কেইদিনীয়া কাৰ্যসূচী আছে? আমাৰ 3 দিনীয়া কাৰ্যসূচী। এই কাৰ্যসূচীত কি লৈছে এনে? আমি একো লোৱা নাই। যোৱাকালি আমাৰ আজি আমাৰ নগৰ সংকীৰ্তন শেষ হ'ল। তাৰ পাছত আমাৰ বৈঠক কীৰ্তন হ'ব, তাৰ পাছত ভাগৱত পাঠ হ'ব আৰু সন্ধিয়া আমাৰ মন্দিৰ পৰিক্ৰমা হ'ব, তাৰ পাছত আৰতি কীৰ্তন হ'ব আৰু আকৌ বৈঠক কীৰ্তন হ'ব আৰু 9টা বজাত আমি প্ৰসাদ বিতৰণ কৰা হ'ব। কিমানমান ভক্তই আজি প্ৰায় 1000 মান ভক্ত গোট লাগছোঁ আমি ৰাইজৰ সহাৰি ৰাইজৰ সহযোগত। শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ তৰফৰ পৰা আপোনালোকক সকলোকে আমি শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি দুমনি চাহ বাগিচাৰ 1 নং লাইনত সমগ্ৰ বিশ্ব হিন্দু পৰিষদ তথা আমাৰ গৌৰীয় বৈষ্ণৱৰ যিমানসকল ভক্তসকল আছে সকলোৱে মিলি আজি আমি ইয়াত 3 দিনীয়া কাৰ্যসূচীৰে যি কৃষ্ণ জন্মাষ্টমী পালন কৰি আহিছোঁ। এতিয়া আমি ৰাইজক সঁচাকৈ আমি ইয়াৰ পৰা মেছেজ দিব লাগে, আমি ইয়াৰ পৰা আমি সঁহাৰি জনাব লাগে। প্ৰত্যেকজন ৰাইজৰ প্ৰত্যেকজন মানুহক আমি জনাব লাগে যে ভগৱান শ্ৰীকৃষ্ণ কোন। এই বিশ্ব জগতত আজি যদি আমি সনাতনী হিচাপে যদি আমি ভাবোঁ, আজি সনাতন ধৰ্মত যদি আমি পালন কৰোঁ, আজি 18খন পুৰাণ আছে, প্ৰত্যেকটা পুৰাণতে শ্ৰীকৃষ্ণৰ মহানতা আমি পোৱা যায়। এতিয়া আমি যদি চাওঁ ব্ৰহ্ম পুৰাণত লিখা আছে যে ঈশ্বৰহু পৰম কৃষ্ণ সচিদানন্দ বিগ্ৰহ অনাদি আদি গোবিন্দ সৰ্বকাৰণম বুলি কথাটো লিখা আছে। তাৰ কাৰণটো হৈছে চাওক, তাৰ অৰ্থটো হৈছে ঈশ্বৰহু পৰম কৃষ্ণ। তো ঈশ্বৰক পৰম কৃষ্ণ বুলি কোৱা হৈছে। পৰম কৃষ্ণ হৈছে ঈশ্বৰ। সচিদানন্দ বিগ্ৰহ মানে হৈছে সৎ চিত আনন্দ, যাৰ নেকি চেতনা আছে, যি সৎ হয় আৰু যাৰ আনন্দ দিব পাৰে, তেওঁ হৈছে পৰম কৃষ্ণ। সচিদানন্দ বিগ্ৰহ অনাদি আদি গোবিন্দ, একদম আদিকালৰ পৰা যিজন গোবিন্দ, তেওঁ সৰ্বকাৰণম মানে প্ৰত্যেকটো কাৰণৰ কাৰণ তেওঁৱেই। গতিকে আমি তেওঁক মূল হিচাপে মানি, এই সমগ্ৰ বিশ্বজগতৰ মূল হিচাপে মানি তেখেতক আমি পৰম পুৰুষ বিশ্বৰ সৃষ্টিকৰ্তা পালনকৰ্তা তেওঁৱেই হয়। সেইকাৰণে আমি তেওঁক মানিব লাগে, তেওঁক পালন কৰিব লাগে, তেওঁৰ জন্ম উৎসৱটো পালন কৰিব লাগে। আজি যদি আমি হিন্দু হিচাপে ভাবোঁ, আজি যদি আমি সনাতনী হিচাপে ভাবোঁ, আজি আমাৰ ল'ৰা ছোৱালীৰ যিবিলাক আমি জন্ম উৎসৱ যেনেকুৱা মানে উলহ মালৰে পালন কৰোঁ, আমি আমাৰ পৰম পুৰুষ, আমাৰ যি জন্মদাতা, আমাৰ পৰম পুৰুষ ঈশ্বৰ শ্ৰীকৃষ্ণৰ জন্ম উৎসৱটো আমি সকলোৱে মিলি মানে উলহ মালৰে পালন কৰিব লাগে। কাৰণ তেওঁৱেই হৈছে আমাৰ জন্মদাতা, তেওঁৱেই হৈছে আমাৰ সৃষ্টিকৰ্তা, তেওঁ হৈছে আমাৰ পালনকৰ্তা।